सिडली समष्टिनि जि बाय इलेक्शन जागोन बिनि जि मावखुलि बेखौ बेखेवनाय जाबाय आरो जोबोद मोजां मोनसे थासारि दिनैनि बे मावखुलि बेखेवनायाव बीजेपी UPPL आरो AGP मोनथामबो दोलोनि दैदेनगिरिफ्रा दङ मावखुलि बेखेवनायजों लोगोसे जोङो दिनै मोनथाम BTC समष्टिनि वर्कशप लादों बुथनि जोबोद मोजां मोनसे वर्कशप जादों आरो आं नुदों जे बेवहाय फैबाय थानाय जि बिसायख'थि बेवहाय गोब्राब बेबायदि थासारि जेबो गैया जोंनि बिजाथिया जोबोद बुरजा भट मोननानै देरहागोन आरो थासारियाबो जोबोद मोजां मानोना BTR ओनसोलनि रायजो राजाफ्रा जेरैबायदि मिजिं थिदोंमोन बेनिख्रुइ बांसिन दिनैनि समाव दिनैनि सरकारनिफ्राय बिथांमोना मोननो हादों आरो बेखौ नुनानै हारि हारिसा गासिबो रायलायदों जे बयबो मोनसे गोजोननि मोनसे थासारिखौ नुनानै आवगायबोदों आरो आङो मिजिं थिदों जे नैबे बिसायख'थिया जोंनि थाखाय जोबोद मोनसे मोजां बिसायख'थि जागोन आरो जोंनि बिजाथिया गोबां भटआव देरहालांनो हागोन। बिजाथिनि मुंखौ सानसे साननैनि गेजेराव फोसावनाय जागोन अलरेडि कोर कमिटि जाय बिजाथिनि थाखाय दाना होदोंमोन बिसोरो फाइनाल खालामबाय बेखौ सानसे साननैनि उनाव जों बेखौ फोसावगोन। बेबायदि राजखान्थियाव गोबां फैयो आसामावबो फैगोन भारतआवबो फैगोन नाथाय मेन एजेन्डाया जाबाय BTR ओनसोलनि आवगायलांनाय जोंनि जि गोरोबथा बेखौ 100% जाफुंसार होनाय आरो बे ओनसोलाव रायजो जानाय जोंनि माहारिजों लोगोसे गुबुन माहारिनि गेजेराव मोजां थासारिखौ दानानै दोननाय आरो जोंनि माहारि हिसाबै जोंनि जि एजेन्डाफोर दङ जायनि थाखाय जोंहा मुंख्लं जानांबाय थैनांबाय बे एजेन्डाफोरखौ जोङो मोगथाङाव महर होनो थाखाय खामानि मावगासिनो दङ आरो बेखौ नुनानै गासैबो रायजो राजाफ्रा दिनै गोजोननाय मोनदों आरो नैबे बिसायख'थिया जोबोद मोनसे मोजां बिसायख'थि जागोन आं बेखौ मिजिंथियो। भारतीय जनता पार्टीर नेता अशोक सिंघल डांगरिया ইয়াত উপস্থিত আছে অসম গণ পৰিষদৰ আমাৰ জিলা আৰু ৰাজ্যিক ইয়াত বিষয়ববীয়াসকল আছে আমাৰ UPPL পৰা দুজন সাংসদ PM MCLA MLA সকলো উপস্থিত আছে আৰু খুব সুন্দৰ এটা পৰিৱেশত আমি অফিস মুকলি কৰিলোঁ তিনিটা দলৰে সকলো কাৰ্যকৰ্তা কৰ্মকৰ্তা বিষয়ববীয়া উপস্থিত আছে আৰু অফিস মুকলি কৰাৰ লগে আজিয়ে আমি 13 চিৰাং 14 চিৰাং আৰু 15 চিৰাং এই তিনিটা সমষ্টিৰ কাজলগাঁও তিনিটা সমষ্টিৰ বুথ কমিটিবিলাকৰ লগত ৱৰ্কশ্বপ এটা হৈ আছে সিডলি সমষ্টিৰ কাৰণে বহুত ডাঙৰ এটা কঠিন কিবা এটা আছে বুলি মই নাভাবোঁ এই নিৰ্বাচনত আগতো আমি ইয়াত এছেম্বলি জিকিলোঁ পাৰ্লামেণ্ট আমি জিকিলোঁ আৰু এইবাৰ বাই ইলেকশ্যনতো আমাৰ বহুত ভোটৰ ব্যৱধানত আমাৰ প্ৰাৰ্থী বিজয় হ'ব কাৰণ ইয়াত বিৰোধী বুলি আৰু একো নাই চ' যোৱা 17 বছৰত তেখেতসকলৰ বিভিন্ন কাম কাজবিলাক দেখা পাইছে আৰু 4টা বছৰত আমাৰ কাম কাজবিলাক দেখা পাইছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অসমখনক ভাৰতৰ ভিতৰত উন্নত ৰাজ্য হিচাপে গঢ় দিয়াৰ যিটো এজেণ্ডা এইটো ৰাইজে চবেই ভাল পাইছে এতিয়া ছাত্ৰ ছাত্ৰীৰ পৰা লৈ পেলাই আমাৰ খেতিয়কৰ পৰা লৈ পেলাই সকলো শ্ৰেণীৰ ৰাইজৰ কিবা নহয় কিবা বেনিফিট হৈ আছে তাতকৈ ডাঙৰ কথা BTRত আজি শান্তি সম্প্ৰীতি নিৰাপত্তা সুন্দৰ এটা পৰিৱেশ ইয়াত আমাৰ দুৰ্গা পূজা খুব ভালকৈ হৈছে লক্ষ্মী পূজা ভালকৈ হৈছে দিৱালী ভালকৈ হ'ব প্ৰত্যেকটো পৰিৱেশে আমাৰ এটা পজিটিভ দিশত হৈ আছে এইকাৰণে সিডলি সমষ্টিত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বহুতখিনি ভোটৰ ব্যৱধানত বিজয় হ'ব ঠিক তেনেধৰণৰ ওচৰতে আমাৰ বঙাইগাঁও আছে তাত AGPৰ প্ৰাৰ্থীক আমাৰ মিত্ৰজোঁটৰ পৰা AGPৰ প্ৰাৰ্থীক সমৰ্থন দিছোঁ তাতো আমাৰ প্ৰাৰ্থী বহুত ভোটত বিজয় হ'ব এইটো কৰিম লাহে লাহেকৈ এইটো মানে আমাৰ কমিটি আছিলে কমিটিয়ে সমষ্টি ঘূৰিছে সমষ্টি মিনছ আমাৰ MCLA সমষ্টি আৰু বিভিন্ন ছেকশ্যনৰ লগত কথা পাতি পেলাই তেখেতসকলে অলৰেডি কেণ্ডিডেটৰ নামটো খামত ভৰাই পেলাই চিল কৰি থৈ দিছে আৰু 1-2 দিনৰ পিছত দিন তাৰিখ সময় বাৰ চাই আপোনালোকক ধুনীয়াকৈ খুলি পেলাই মই দেখাই দিম। আপোনাৰ OSD ডক্টৰ চাংডাং ব্ৰহ্ম BPFত যোগদানৰ চৰ্চা চলি আছে চৰ্চাটো বহুত হ'ব পাৰে চৰ্চাটোতো আৰু নোহোৱাকৈ নাথাকে কিন্তু চৰ্চাই যে কিবা এটা সিদ্ধান্ত তেনেকুৱা নহয় ৰাজনীতিকটো আজিৰ সময়ত আমি ইলেকশ্যন জিকাৰ কাৰণে 3টা মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমাৰ প্ৰাৰ্থীৰ কাৰণে আমি সহজ কিন্তু বাকী যিটো আছে মানুহৰ জীৱনত কাৰোবাৰ ৰাজনীতিত কিবা ইচ্ছা থাকে কিবা থাকে এইবিলাক লৈ বহুত কথা ওলায় সেইটো আমাৰ কাৰণে পাৰ্টি হিচাপে বা আমি মিত্ৰজোঁট হিচাপে তাত কোনো